তো আজি তোমালোক দুজনক মই এটা চ্যালেঞ্জ কৰিম এটা প্ৰশ্ন সুধিম যদি উত্তৰ দিব পাৰা সঠিক উত্তৰ দিব পাৰা ইয়াৰ পৰা এক পাতা তোমালোকক কুৰকুৰি দি দিম 10টা থাকে না কথা 10টা কুৰকুৰি দি দিম মই এটা কি কুৰকুৰি পপকৰ্ন কুৰকুৰি মই এটা প্ৰশ্ন সুধিম প্ৰশ্নৰ উত্তৰ দিলে ইয়াৰ পৰা 10 পাত চাও এইটো পাবা কোৱা খেলিবা মোৰ লগত চ্যালেঞ্জ ৰাজি আছা তো তো চ্যালেঞ্জটো কি হ'ল জানা সবৰে নিজৰ নিজৰ একাউণ্ট আছে একাউণ্টত পইচা থাকে থাকে না নাই তো মোৰো একাউণ্টত অলপ পইচা আছে অলপ টকা আছে এফালে আছোন লাইটৰ কাৰণে দেখা নাযায় এফালে আপুনি ল'বচোন মোৰ একাউণ্টত টকা আছে তো তোমালোকে ক'ব লাগে যে মোৰ একাউণ্টত বৰ্তমান কিমান টকা আছে যদি ক'ব পাৰা তেনেহ'লে এই পাতা তোমাক কুৰকুৰি পাতা 10টা আছে ইয়াতে কুৰকুৰি দুজন আছে দুজনক মই চ্যালেঞ্জ কৰিছোঁ আইডিয়াত কোৱা কিমান টকা হ'ব মোৰ একাউণ্টত বৰ্তমান মোৰ একাউণ্টত কিমান মই দেখাই দিম আকৌ ইয়াতে লাষ্টত প্ৰুফ দি দিম আইডিয়াটো কোৱা কিমান টকা হ'ব পাৰে চাও আজি ইহঁতৰ দুজনৰ ভিতৰত কোনে ক'ব পাৰে এইটো কোনে জিকে কোৱা এনি গেছ কৰা কিমান টকা আছে যদি গেছ কৰা হয় নহয় মই আকৌ মানে তোমালোক চান্স দিম 20,000 1 লাখ 1 লাখ ইমান টকা নাই বাবা মই ইমান ধনী নহয় ই 20,000 কৈছা মোটামুটি ঠিক আছে ইমানখিনি মানুহৰ থাকে আচ্ছা 1 লাখ কৈছা 20,000 কৈছা হোৱা নাই মই অলপ হিন্টছ দি দিওঁ মানে অলপ যাতে সহজ হয় তোমালোকৰ 50,000ৰ ভিতৰত আছে এতিয়া কোৱা আকৌ কোৱা শুনা যদি সঠিক ক'ব নোৱাৰিলেও 500 টকা ইফাল হ'লে মই মানি ল'ম যদি 500 টকা ইফাল হয় মই মানি লৈছোঁ মানে ধৰা তুমি কৈছা মোৰ একাউণ্টত 1000 টকা বুলি কৈছা যদি 500 থাকে মই মানি ল'ম 500 টকা ইফাল মানিছোঁ 500ৰ ভিতৰত 500 100 200 300 যদি তুমি তোমালোকে কোৱা 500 100 200 300 ভিতৰত যিমানেই হওক মই মেনেজ কৰি ল'ম যদি সঠিক ক'ব পাৰা ভাল কথা সঠিক ক'ব নোৱাৰিলেও 500 লৈকে মই মেনেজ কৰিম কোৱা এতিয়া কোৱা অলপ হিন্ট দিলোঁ মই কোনে পাব এইটো 38,000 হোৱা নাই তুমি কোৱা 35 হোৱা নাই মই আৰু অলপ সহজ কৰি দিওঁ কাৰণ মোৰ কথা হ'ল মই তোমালোকক এই পুৰস্কাৰটো দিব বিচাৰোঁ এই গিফ্টটো মই দিমেই যেনেকৈ হওক দিমেই তো যদি তোমালোকে ক'ব নোৱাৰা কেনেকৈ হ'ব আৰু মোৰ একাউণ্টত কিমান পইচা আছে ময়ে জানিম বেলেগ কোনোতো গম নাপাব তো মই আৰু অলপ সহজ কৰি দিছোঁ মই ইজি কৰি দিছোঁ 1 টকাৰ পৰা ধৰি মোৰ একাউণ্টত পইচা 1 টকাৰ পৰা ধৰি 20,000 টকাৰ ভিতৰত আছে আৰু সহজ কৰি দিছোঁ 1 টকাৰ পৰা 20,000 টকাৰ ভিতৰত আছে এতিয়া কোৱা 13,000 মানে 13,000 হোৱা নাই কোৱা তুমি কোৱা 15,000 হোৱা নাই কি কম কোৱা আৰু সহজ কৰিম নেকি আৰু খৰচ কৰি 17 হোৱা নাই মই আৰু খৰচ কৰি দিছোঁ মোৰ একাউণ্টত টকা 5,000ৰ পৰা 15,000ৰ ভিতৰত আছে 5,000ৰ পৰা 15,000 টকাৰ ভিতৰত আছে মই দেখাই দিম এতিয়া কোৱা আৰু 500 টকা মই ইফালে হ'লে বুলি কৈ দিছোঁ যে মানি কোনো প্ৰব্লেম নাই 5 তোমাৰ কোৱা 9,500 যিহেতু ই কৈছে 10,000 ই কৈছে 9,500 টকাটো ইয়াৰ আশে পাশে আছে দুয়োজনৰ খালি 500 টকা ডিফাৰেণ্ট মই এতিয়া মোৰ আইডি লগ ইন কৰি আছোঁ সবকে দেখাম যে মোৰ একাউণ্টত কিমান টকা আছে তোমালোকৰ দুজন আগত মই লগ ইন কৰিছোঁ ইয়াতে ভিউ হওক এই একাউণ্ট ভিউছত গ'লোঁ মোৰ একাউণ্টত কিমান টকা আছে কোৱা 10,200 তোমাৰ কিমান কৈছিলা 9,500 ই কৈছে 10,000 মোৰ একাউণ্টত আছে 10,200 ইহঁতে দুটা কৈছে 10,200 হয়নে নাই টোটেল হয়তো 10,200 উইনাৰ কোন হ'ল উইনাৰ ইয়ে হৈছে নাই 10,000ৰ পৰা 200 টকা মানে ডিফাৰেণ্ট হৈছে আৰু তুমি 500 টকা বেছি হৈছে মই কৈছিলোঁ না অলপ কম দামলৈ হৈ যাব তো বন্ধুসকল মোৰ একাউণ্টত বেলেঞ্চ আছে 10,200 টকা ই কৈছে 10,000 টকা ই কৈছে 9,500 টকা তো ইয়াৰটোৱে সঠিক হৈছে যিমানখিনি আমি দেখিলোঁ যে ইয়াক আমি এই প্ৰাইচটো দিব পাৰোঁ তো উইনাৰটো ই হৈ গ'ল তো মোৰ কথা মতে তোমাক লোৱা কেইটা আছে 10টা আছে চাগে আজিৰ ভিডিঅ' তুমি এইটো তুমি ঘৰত লৈ যোৱা তুমি অলপৰ কাৰণে থাকি কৈছা ই পাই গ'ল ঠিক আছে তো এইফালে আহা তুমি যে জিকিছা কেনেকুৱা লাগিছে মজা লাগিছে তুমি হাৰি গৈছা বেয়া নাপাবা দেই হাৰা জিকা এজনৰ হ'বই না তো ই জিকিছে তো বন্ধুসকল মোৰ যিটো ক'বলগীয়া আছিলে মই ক'লোঁ পুৰস্কাৰো দিলোঁ আৰু ই জিকিছে আপোনালোকে কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চবলৈ শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে মোক ফ'ল' কৰি ৰাখিব ভিডিঅ'টো কমেণ্ট কৰোঁ।